সপোনতো কেতিয়াও ভবা নাছিলোঁ এনেকৈ জুবিন দাক শেষবাৰৰ বাবে দেখা পাম। যিজন মানুহক সদায় ইমান এনাৰ্জেটিক, বল্ড, কাকো খাতিৰ নকৰাৰ ভিতৰত দেখি আহিছোঁ, সেই মানুহজন আজি ইমান নিস্তব্ধ হৈ শুই আছে। বিশ্বাস কৰিব পৰা নাই তেওঁ যে আমাৰ মাজত আৰু নাই। আজি 4-5 দিন হ'ল, না ভালকৈ খাব মন যায় না শুব মন যায়। ইমান তেওঁৰ লগত কানেক্টেড আছিলোঁ যে এনেকুৱা লাগিছে যেন জীৱনৰ পৰা কিবা বিশেষ এটা নোহোৱা হৈ গ'ল। আৰু আই এম চিয়'ৰ এনেকুৱা মোৰ লগতে নহয়, অসমৰ লাখ লাখ মানুহৰ মনতো এতিয়া এইটোৱেই ফিল হৈ আছে। আৰু নহ'বনো কিয়, শৈশৱত প্ৰথম ৰেডিঅ'ত তেওঁৰ গান শুনিছিলোঁ, পাখি পাখি মায়া মায়াবিনী। অলপ ডাঙৰ হৈ টিভিত দেখিব পালোঁ, তাৰপিছত লাইভ ষ্টেজ শ্ব'বোৰ চালোঁ, আৰু যেতিয়াৰ পৰা মোবাইল ফোন ইউজ কৰা হ'লোঁ তেতিয়াৰ পৰা তেওঁৰ গান ভিডিঅ'জবোৰ চাওঁ, এণ্ড দেন ছ'চিয়েল মিডিয়াত। সেয়েহে একেবাৰে আপোন এজন ঘৰুৱা মানুহ যেন লগা হ'ল। আনকি মোবাইলৰ কলাৰ টিউন, ৰিংটন আদি সকলোতে তেওঁৰ গানেই। সঁচাকৈ এতিয়া এনেকুৱা লাগিছে যদি এই সকলোবোৰ মিছা হোৱা হ'লে, যদি এই সকলোবোৰ সলনি কৰিব পৰা হ'লে, যদি কিবা এটা মিৰেকেল হৈ যোৱা হ'লে। এই ভিডিঅ'টো পষ্ট কৰাৰ মন নাছিল, কিন্তু বহুতবাৰ ভাবি চালোঁ, এনেকুৱা লাগিল যেন ভিডিঅ'টো শ্বেয়াৰ কৰাটো একো বেয়া নহয়। কাৰণ জুবিন দাক এয়া শেষবাৰৰ বাবে লগ পালোঁ। ইয়াৰ পিছত তেওঁক মাত্ৰ স্মৃতি হিচাপেহে পাম। ক'বলৈ অলপ কঠিন হৈছে এনেকৈ, কিন্তু অপ্ৰিয় যদিও এইটোৱেই সত্য। ভিডিঅ'টোৰ যোগেদি জুবিন দাৰ প্ৰতি থকা মৰম, সন্মান, আৱেগ এইবোৰ অকণমান দেখাব চেষ্টা কৰিছোঁ। জুবিন দা আমাৰ অসমৰ আপুৰুগীয়া সম্পদ। তেওঁৰ নাম, তেওঁৰ অৱদান ইতিহাসৰ পাতত সদায় সোণালী আখৰেৰে জিলিকি থাকিব। অসমবাসী তথা পৃথিৱীত থকা প্ৰতিজন অসমীয়াৰ হৃদয়ত জিলিকি থাকিব। আৰু আজীৱন অসমীয়াই তেওঁক লৈ গৌৰৱ অনুভৱ কৰিব। আজি জুবিন দা পঞ্চভূতত বিলীন হৈ গ'ল। আজি এই বিদায় ক্ষণত মই আপোনাৰ শ্ৰীচৰণত জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম, আৰু আপোনাৰ আত্মাই বৈকুণ্ঠ স্থান পাওক, চিৰ শান্তি লাভ কৰক। বিদায় জুবিন দা। জোনবাই দেশত গৈ শান্তিত থাকক। ওম শান্তি, ওম শান্তি, ওম শান্তি।